তো হাই গাইজ, কি খবৰ? আশা কৰোঁ চবেই ভালে। আজি মানে বেলেগ এটা ভিডিঅ' হ'বলৈ গৈ আছে, যোনটো হ'ল ডিম্পুৰ ওপৰত। ভুল আমাৰো হয়, আপোনালোকৰো হয়, তো চবৰে ভুল এটা হয় ন। তো মানে ডিম্পুৱে যেতিয়া এটা আইলেণ্ড ফুৰিবলৈ গৈছিলে ন, তেতিয়া মানে এটা ফ্ৰড কৰিছিলে, যিটো এৰোপ্লেনৰ টিকেটৰ ফ্ৰড কৰিছিলে। তাৰে ওপৰত এটা ভিডিঅ' দিছিলে যে মোৰ মানে টিকেটটো এনেকুৱা কৰিলে, বা যিটো ফ্ৰড কৰিলে তাৰ ওপৰত এটা ভিডিঅ' দিছিলে। তো ভিডিঅ'টো চালোঁ, চায়ো যিমান পাৰিলোঁ ময়ো ভিডিঅ'টো বনাই দিলোঁ। তো আপোনালোকে মৰম ছাপোৰ্ট বহুত দিছে, তো তাৰ কাৰণে থেংক ইউ ছ' মাছ। আৰু যিসকলে নাই চোৱা, তো সেই ভিডিঅ'টো চাওক। আৰু তাৰ যিটো ভিডিঅ', তো সেই ভিডিঅ'টোত মানে সৰু এটা ভুল কৰিলে। ভুলটো কি, মই সৰু মানে মানুহৰতো চবৰে ভুল হয় ন। তো তাৰ ভুলটো মই মানে কোনটো কৰিলে, তো আজি মানে চবৰে ওপৰতে চবকে কওঁ বুলি ভাবিছোঁ। আৰু যিসকল চেনেলটো নতুনকৈ আহিছে, তো চেনেলটো ছাবস্ক্ৰাইব কৰি লওক এতিয়ালৈকে যদি কৰা নাই। আৰু লাইকটো কৰা নাই যদি লাইকটোও কৰি লওক। যদি ভুলটো জানিবলৈ মন আছে, ভুলটো এনেকুৱা এটা ভুল কৰিলে, যিটো ভুল মানে তো আপোনালোকক মই এতিয়া ক'ম, আৰু ভিডিঅ'টো শেষলৈকে চাই থাকক। তো ব'লক ভিডিঅ'টো তেন্তে আৰম্ভ কৰোঁ। তো লংকাবীৰ নামৰ এটা আইলেণ্ড আছিলে, যিটো আইলেণ্ডত ডিম্পুৰ ফুৰিবলৈ গৈছিলে। আৰু ফুৰিবলৈ যাওঁতে মানে এটা এজেঞ্চিয়ে, যিটো এজেঞ্চি মানে তো এৰোপ্লেনৰ টিকেট মানে কাটি কৰি দিয়ে, তো এনেকুৱা এটা ফ্ৰড কৰিলে। তো তাৰ ওপৰত এটা ভিডিঅ' দিছিলে। তো যিসকলে ভিডিঅ'টো চোৱা নাই, এতিয়া মোৰ ভিডিঅ'টো আছে, মোৰ ভিডিঅ'ত চালে আপোনালোকে চাব পাৰিব, নহ'লেও ডিম্পুৰ ভিডিঅ'ত চাব পাৰিব। মানে মই আচলতে এইটো ভিডিঅ'টো কোনো তাক মানে বেয়া পাই বনোৱা নাই, কিন্তু আচলতে বস্তুটো এনেকুৱা এটা মানে ভুলটো বহুত ডাঙৰো ভুল নহয়, বহুত সৰুও ভুল নহয়। মানে এনেকুৱা এটা ভুল কৰিলে, যিটো ভুলটো মানে মই দুবাৰ, তিনিবাৰ, চাৰিবাৰ, পাঁচবাৰ, মানে 6-7বাৰ, মানে কমচে কম 11মান চাওঁতে ভিডিঅ'টো, তেতিয়া গম পালোঁ যে আচলতে ভুলটোনো হৈছে কোনডোখৰত, আচলতে কোনখিনিনো ভুল হ'ল। ভুলটো মোৰ মুখে শুনিব নালাগে, মোৰ মুখে ক'ম বাৰু, কিন্তু তাৰ মুখে শুনি লওক ভুলটো কোনখিনিত হৈছিলে। তাৰপিছত আপোনালোকক মই সম্পূৰ্ণ কথাখিনি বুজাই ক'ম, তো চাই লওক। টকা পইচাৰ একো চিন্তা কৰিব নালাগে। এতিয়া আমি সেই ৰাতিখন কেনেকে বেংকক যাওঁ, বেলেগ এখন দেশ মালয়েছিয়াৰ পৰা থাইলেণ্ড কেনেকে যাওঁ। হ'লেও মই মেকমাই ট্ৰিপত চাব ধৰিলো যে কিবা টিকেট আছে নেকি ৰাতি যোৱা। এটা টিকেট পালো, কিন্তু সেইটো এয়াৰপৰ্টৰ পৰা নাই, বেলেগ এটা এয়াৰপৰ্টৰ পৰা, মানে টাৰ্মিনেল 2ৰ পৰা। ছেম এয়াৰপৰ্টে 15 কিলোমিটাৰ মান দূৰত টাৰ্মিনেল 2 আছে, আৰু ফ্লাইটখন আছে জাষ্ট 3 ঘণ্টা পিছতে। মই একো ভবা নাই, মেকমাই ট্ৰিপত টিকেট বুক কৰি দিলোঁ। টিকেটটো বুক কৰি দিলে, কিন্তু এতিয়া আচল যিডোখৰ ভুল সেইডোখৰ দেখুৱাইছোঁ, চাওক। হ'লেও মই মেকমাই ট্ৰিপত চাব ধৰিলো যে কিবা টিকেট আছে নেকি ৰাতি যোৱা। এটা টিকেট পালো, কিন্তু সেইটো এয়াৰপৰ্টৰ পৰা নাই, বেলেগ এটা এয়াৰপৰ্টৰ। তো ভুলটো এইটো, যিহেতু সিহঁতি বিদ্যুৎ, ডিম্পু একেলগে দুয়োটাই গৈছিলে ন। তো মেকমাই ট্ৰিপততো এটা টিকেট পালে, তো সিহঁতিতো মানুহ দুটা আছিলে, বিদ্যুৎ আৰু ডিম্পু। তো সিহঁতি মানে এটা টিকেটত দুটানো কেনেকৈ গ'ল? এইটো মানে আচৰিত নহয়নে কথাটো শুনিবলৈ? বা আপোনালোকেও চাগে জাষ্ট মানে হেৰি ভালকৈ চোৱা নাই বা কৰা নাই, যিসকলে হয়তো চাই চাগে ধৰিব পৰা নাই। কিন্তু মই মানে বাৰে প্ৰতি ভিডিঅ'টো চাওঁতে মানে মানে কমচে কম 10বাৰমান চালোঁ, তেতিয়া গম পালোঁ যে ভুলটো আচলতে হৈছে কোনডোখৰ। আৰু সিহঁতি মানে একেলগতে দুইটাই তো য'ত মাতিছিলে তলৈ গ'ল। তাৰপিছত এনেকুৱা মালয়েছিয়ান এয়াৰলাইনত মানে আমি বেংকক যাবলৈ সাজু। এইখন মালয়েছিয়ান এয়াৰলাইন। ৰাতি কেইটা বজাত? ৰাতি আৰু বহুত ৰাতি, আৰু বহুত মাথা নষ্ট হ'ব, মোৰতো হাৰ্ট ফেল হ'ব বুলি ভাবিছিলোঁ। আৰু ফ্লাইটতো এনেকুৱাকৈ ধুনীয়াকৈ খানা চানা দিলে, আৰু সেইফালে বা ৰখি আছে এয়াৰপৰ্টত, মানে গাড়ী পঠাই দিছে, 12টা ট্ৰেভেল এজেঞ্চিও আছে। বৰ্তমান হৈছে 11:30 বজাত, 11:30 বজাত। ইয়াত চাওক, ডিম্পু বৰুৱা নামটো বাৰু ভুল কৰিছে। তো শুনিলে, আৰু ভিডিঅ'টো কেনেকুৱা পালে জনাব। আৰু যদি ভিডিঅ'টো ভাল পালে তো প্লিজ লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। আৰু চেনেলটোত যদি নতুনকৈ আছে ছাবস্ক্ৰাইব কৰি দিব। আৰু এনেকুৱা মানে ভাল ভাল ভিডিঅ' যিমানে পাওঁ চেষ্টা কৰিম দিবলৈ। আৰু এইটো কোনো বেয়া ভাবি বা কিবা বুলি ভিডিঅ' বনোৱা নহয়, মানে জাষ্ট এটা ভিডিঅ'। তো ভুলটো চবৰে হয় ন, আমাৰো হয়, আপোনালোকৰ হয়। তো সেইটো কাৰণে ভাবিলোঁ যে ভিডিঅ'টো বনাই দিওঁ সৰুকৈ। তো আজিলৈ ভিডিঅ' ইমানে, তো বাই বাই।